হেল্ল' গাইজ, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া মাংসৰ ৰেচিপি। এতিয়া চাওকচোন মই মাংসখিনি কিদৰে বনাওঁ। প্ৰথমতে মই মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত আলু, পিঁয়াজ সেইখিনি গোটেইখিনি নহৰু যোগাৰ কৰি ল'লোঁ। মই একেলগে ধুনীয়াকৈ কাটি মেলি যোগাৰ কৰি লওঁ দেই। তাৰপাছত মাজতে মই মিছল কেইটামান খাব মন গ'ল, কাৰণ যিহেতু ডাৱৰীয়া পৰিছে, জ্বলা চলা অলপ খাবলৈও ভাল লাগে। এতিয়া মই মিছলখিনি উপভোগ কৰি আছোঁ, আপোনালোককো দেখাই আছোঁ। তাৰপিছত মই আকৌ যাম পুনৰ মাংসৰ। এয়া চাওক, মই ধুনীয়াকৈ মা মছলাখিনিও যোগাৰ কৰি ল'লোঁ। তাৰপাছত কেৰাহীত অলপ তেল দি তাতে নহৰু পিঁয়াজ দি দিলোঁ। চাওক, নহৰু পিঁয়াজ আদা। এতিয়া ধুনীয়াকৈ মছলাখিনি একদম আপোনালোকে লৰাই থাকক। কেতিয়ালৈকে গম পায়নে? যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে লৰাই থাকিব। তাৰপাছত লৰাই যেতিয়া আপোনাৰ মছলাটো নহৰুটো যেতিয়া ৰঙা হ'ব, তেতিয়া মাংসখিনি ঢালি দিব। এয়া মাংসখিনি ঢলাৰ পিছত চাওক, তাৰ কালাৰ আৰু কি ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? আৰু সেইখিনি মাংসত মই কি কৰি দিম, এথনি যে থাকি গৈছিলে অলপ আদা নহৰু, সেই আদা নহৰুখিনিকে মই আকৌ তাতে দি দিলোঁ, ধুনীয়া চেণ্ট আহিবৰ বাবে। এতিয়া চাওকচোন, সেয়া সিজাৰ পাছতে মই দিলোঁ কেপচিকাম আৰু বিলাহী। এতিয়া ধুনীয়াকৈ সেইখিনি মিশ্ৰণ কৰি দিলোঁ। মাংস অলৰেডি তৈয়াৰ হৈ গ'ল। এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে, খাবলৈও ভাল লাগিছে। মই টেষ্ট কৰি চালোঁ। আৰু মই আহিলোঁ এতিয়া মোৰ ভণ্টী বিয়াকক অলপ ডিষ্টাৰ্ব কৰিবলৈ। তাই আকৌ মুখখন দেখাই বেয়া পায়, মই আকৌ ভাল পাওঁ তাইৰ মুখখন উলিয়াই। সেইটো কাৰণে বোলো অকণমান তাইৰ লগতো ধেমালি কৰোঁ। তাৰপাছত আৰু ধেমালি কৰি হ'ল। মাহঁতেও এয়া ধুনীয়াকৈ কথাৰ মহলা মাৰি আছে। ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। বাই বাই, আকৌ লগ পাম।